আজি আমি ৰাতিপুৱা সোনকালে উঠি ঠিক 7:30 মান বজাতে আমি গা পা ধুই ৰেডি হৈ আছোঁ আমি বৰপেটালৈ যাবলৈ। গতিকে আমি ৰেডি হৈ গৈছোঁ। এতিয়া আমি বৰপেটালৈ যাম। তাতে আমাৰ আংকল আণ্টিৰ ল'ৰা হয় আৰু বোৱাৰী হয়। আজি এনিভাৰ্চাৰী পাৰ্টি আছে। আমি গোটেইবোৰে যাম। আহকচোন আপোনালোকক দেখুৱাম। এয়া আমি গোটেইবোৰে মানে ৰেডি হৈছোঁ। এয়া আমাৰ বাছ আহি পালে। এতিয়া আমি বাছত আটাই উঠিম। এতিয়া আমি এইখিনিৰ পৰা আমাৰ যিখিনি মানে আমাৰ থকা জেগা তাৰ পৰা আমি আমাৰ ঠিক 7-8জন মানহে আমি উঠিলোঁ। তাৰপিছত এয়া আমাৰ নেক্সট ষ্টপত ৰাখিলে। তাতেও আমাৰ বাছখনত বহুকেইজন উঠিলে, তাৰমানে আমাৰ আণ্টিহঁত তাৰ পৰাই উঠিছে। গতিকে আমি এতিয়া গৈ আছোঁ আৰু বহুত ভাল মানে তাত ধামাকা টাইপৰ মানে পাৰ্টি। গতিকে আমি ৰাস্তাও দেখুৱাম, মানে যিবিলাক জেগা আমি গৈ থাকিম সেইবিলাকো দেখুৱাম। লগতে আমি আৰু পাৰ্টিত কেনেকুৱা কি হৈ আছে বা হ'বলৈ গৈ আছে সেইবিলাকো দেখুৱাম। গতিকে এনজয় বহুত হৈছে। এয়া চাওক, মানে কিবাকিবি ডেন্স গান এনেকুৱা চলি আছে আৰু দেখিছে ইয়াত কিমান ফূৰ্তি লগা এটা মানে সময়। গোটেইবিলাকে যেতিয়া যোৱা যায় নহয় ক'ৰবাত, মানে পূৰা ঘৰৰ মানুহবিলাকে যেতিয়া মানে একেলগ হৈ যাওঁ, এনে এটা আমাৰ কিবা ভাল লগা পৰিৱেশ হৈ যায়। তাৰপিছত আৰু যদি আমাৰ মানে ফূৰ্তি কৰা মানুহ থাকে নহয়, ল'ৰা ছোৱালীবোৰ বা আমি সকলোৱে লগ লাগি ফূৰ্তি কৰোঁ, তেতিয়া আৰু বেছি ভাল লাগে। কাৰণ কৰাবলৈ গ'লে চুপচাপ গ'লে ভাল নালাগে, নহয়নে? অকণমান হাল্লা গোল্লা, অকণমান ডেন্স গান এনেকুৱা হৈ গ'লে সকলোৰে মনবোৰ ভাল লাগি যায়। কাৰণ দীঘল ৰাস্তা যিহেতুকে 2.5 ঘণ্টাৰ ৰাস্তা হ'ব। গতিকে আমি মানে অলপ এনজয় কৰি নগ'লে আৰু ইটো সিটো যদি এনেকুৱাকৈ নাযাওঁ অলপ বৰিং টাইপ হৈ যাম। গতিকে এয়া মই দেখুৱাই আছোঁ, আপোনালোকে দেখি আছে। মানে যিবিলাক যাই থাকোঁতে মই ৰাস্তা পাই আছোঁ, মানে কিছু আপোনালোকক দেখুৱাই আছোঁ। কাৰণ গোটেই দেখুৱাটোতো সম্ভৱ নহয়, ভিডিঅ' বহুত মানে দীঘল হৈ যাব। গতিকে মই দেখুৱাই আছোঁ আৰু পাৰ্টিলৈ যোৱাৰ পিছত কি হ'ব সেইটোও দেখুৱাম। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰি দিয়ক, আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি পালোহি। আৰু হোটেলত যিহেতুকে পাৰ্টি ৰাখিছে, গতিকে হোটেলৰ ওপৰলৈ আমি গৈ আছোঁ। দেখি আছে সকলোৱে আমি চিৰিৰ ওপৰলৈ গৈ আছোঁ আৰু ভিতৰৰ কি হৈ আছে সেইখিনিও মই দেখুৱাম বাৰু। আমি ভিতৰলৈ আহিলোঁ। আহি সকলোৱে কিবা নহয় গিফ্ট লৈ আহিছে হাতত। গতিকে সকলোৱে গিফ্টবোৰ দি আছে আৰু ময়ো বোৱাৰীক গিফ্টটো বোৱাৰীক গিফ্টটো দি দিলোঁ। ল'ৰা ছোৱালীবিলাকে বহুত মানে ভাল পাইছে, খোলা পাই গ'ল। মানে বহু সময় গাড়ীত হৈ গ'ল না, বহু সময় বহিলে আমনি লাগিছে আৰু সকলোৱে খোৱা লোৱাত ব্যস্ত হৈ পৰিছে। মানে চাহ দিছে, পকৰি দিছে, নমকিন দিছে, এইবিলাক খাই আছে। লগতে বহুখিনি সময় মানে পাৰ হ'ল, মানে দেৰি হৈ গ'ল, ভাতৰ সময় হৈছে। গতিকে ভাতো চলি আছে আৰু ভাতো খাই আছে গোটেইবিলাকে। গতিকে মই অলপমান দেখুৱাইছোঁ, আমি খোৱা নাই বাৰু, পিছত খাম। গতিকে অকণমান দেখুৱাই দিছোঁ, কাৰণ নিজে লৈ খাই পাৰ্টি যেনেকুৱা নিজে খাব লাগে সেনেকুৱা। গতিকে খোৱা লোৱা হৈ যোৱাৰ পিছত মানে কিছুমানে খাইছে আৰু আছে কিছুমান বাকী আছে, সেনেকৈ খায়ো আছে। গতিকে সময়টো অলপ বেছি দীঘল হয় কাৰণে মানে কি কৰিছে, কেক কাটিবলৈ মানে লৈছে, কাৰণ আলহীবোৰ যাব লাগিব যে, সেইকাৰণে কেক কাটিলে, ইজনে সিজনক খুৱাইছে। আৰু এইটো হ'ল ভাইটি আৰু এইটো হ'ল বোৱাৰী, ভাই বোৱাৰী। লগতে ভাইটিৰ কাষত থকাটো ভাইটিৰ আমাৰ মাক হয়, আণ্টি হয়, আৰু বোৱাৰীৰ কাষত থকাটো বোৱাৰীৰ মাক হয়। এনেকৈ ইজনে সিজনক খুৱাই মানে এটা আনন্দৰ পৰিৱেশ মানে হৈছে, ভাল লাগিছে। আৰু এনেকৈ আমি খোৱা লোৱা গোটেইবিলাকে হৈ যোৱাৰ পিছত আমি ভাবিলোঁ অলপমান ঘূৰি আহোঁ, কাৰণ বৰপেটাত সদায় যোৱা নহয়। গতিকে গৈ আমি যেতিয়া ইফালে সিফালে সুধিলোঁ, ক'লে যে এখন মানে পাৰ্ক আছে, উদ্যান আছে, গতিকে যাব পাৰা, অকণমান ঘূৰিব পাৰা। এয়া হ'ল মোহনলাল চৌধুৰী স্মৃতি উদ্যান। এইখনলৈ আহিলোঁ আৰু অকণমান এনজয় কৰিলোঁ। মানে কেনেকুৱা কি, আমি কিবাকিবি বস্তু থাকে নহয়, সৰু ল'ৰা ছোৱালীবোৰে খেলে, কিন্তু আমি ডাঙৰেও খেলিছোঁ। আৰু তাত মানে ঝুলনা আছে, ধুলনি, তাত উঠি মানে ইজনে সিজনক চিঞৰি আছে। মানে গোটেইবিলাকে একেলগে উঠিছে যে, চিঙে বুলি ভয় লাগিছে ন, বহুত ভাল লাগিছে, ছিঙি যাব বুলি।
আৰু এনেকৈ আমি বহুত ফূৰ্তি ফাৰ্তা কৰি বহু সময় কটাই তাৰপিছত আকৌ আমি আহিবলৈ বাছত উঠিলোঁ, কাৰণ সময় হ'ল, গোটেইবিলাকে আমাক ফোন কৰি আছে যে আহা যাবলৈ হ'ল। আৰু এইটো আমাৰ ভণ্টি, মানে সৰু আংকলৰ ছোৱালী হয় আৰু এইটো ছোৱালীৰ ছোৱালী হয়, গতিকে ছোৱালীটো বহুত কিবা হাঁহি থাকে, ভাল লাগে। আৰু ডান্স চলি আছে যে অকণমান ডেন্সো কৰি আছে। আৰু আমি এতিয়া ঘৰলৈ উভতি আহি আছোঁ, আৰু বাছত যে কি হাল্লা, মানে আহিবৰ মানে সময় যে মানে ফূৰ্তি কৰি আহি আছে, গোটেইবিলাকে হাল্লা গুল্লা ডান্স এনেকুৱা চলি আছে। মই দেখুওৱা নাই বাৰু, হাল্লাবোৰ আপোনালোকে নিশ্চয় শুনিছে। আৰু এয়া আমি ঘৰ পালোঁৱেই আৰু ঘৰ পালোঁ। ঘৰ পোৱাৰ পিছত মই এয়া দেখুৱাইছোঁ, বহুত ভাগৰি গৈছোঁ, বহু সময় হৈ গ'ল। দিনটো ৰাতিপুৱাৰ পৰা 8টা বজাতে ঘৰৰ পৰা ওলাই গৈছিলোঁ আৰু ৰাতি এতিয়া 8টাই বাজে। আজিলৈ এৰিছোঁ। মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।